বহুত দিন হ'লেই ভাই মই প্লেনিঙে কৰা নাই চোৰ কৰাৰ আজি ক'ৰবাত যাওঁ আৰু তাকেতো নাই সৰু চোৰ ময়ো তাকে ভাবি আছোঁ বহুত দিন আমি ক'তো চোৰ কৰিব যোৱা নাই গাঁওখনতো চোৰ কৰা মোৱা মৰিল আমাৰ গম পাইছেনে সৰু চোৰ মাহঁজনৰ ঘৰত গ'লোঁ চোৰ কৰিব তাতো ফেইল হ'লোঁ মাষ্টৰৰ ঘৰত গ'লোঁ চোৰ কৰিব তাতো ফেইল হ'লোঁ আৰে গুৰু তই মানুহজনৰ নাম নকবিয়ে গুৰু চোৰ কৰিব যাৱাৰ বাবে মোক সেই জীয়াটোৱে পাত্তাই নেদা হ'লে ভাই তোমাৰ পৰা বে সেই কেলা মনে থাক তোৰ সেই তেজেদি ফালতে গেল আৰু তোৰ সেই চিয়া এটাহে আছে নেকি তই ধনী হওঁ না তোৰ লাখ লাখ চিয়া তোৰ পিছত পৰি থাকোঁ টিকিয়া নাই তই ধনী হওঁ দেখো তই ঠিকে কৈছে গুৰু মই জিংকে ধৰক ধনী হ'বাই লাগিব চোৰ কৰি হওক কিবা কৰি হওক গম পাইছানে গুৰু বাকীবিলাক চব বিদুৰ ভাই গুৰু আমি দুটাই ভাই গুৰু নহ'লে যে মোৰ কি হ'ব এক্সকিউজ মি ছাৰ আপোনালোকে কি খাবি বাৰু অৰ্ডাৰ দিয়কচোন হা কেলা তই কিবা খুলি নেকি পোৱালি তই ঐ সৰু তই কি খাবি শুন পোৱালি মোৰ কাৰণে এটা হাৰ্ড কপি লৈ আহ মই একদম হাৰ্ট মোৰ বেয়া হৈ গৈছে ভাই চিন্তা কৰোঁতে আৰু গুৰুৰ কাৰণে এটা লাইট কপি লৈ আহ যা থেংক ইউ ছাৰ হয় ছাৰ সেইটো কোন আহি আছে চাচোন চাওঁ অঁ দেখোন এই গুৰু সেইটো মাষ্টৰ বুঢ়া দেখোন এই মাষ্টৰ বুঢ়া আৰু প্ৰেম চেম জাকছি নেকি কফি খাব লাগিছে আছে ইয়াত এই আজি বেলটিলোঁ দে আমি কি চলিহাত তহঁতে এতেহে আছা মই তহঁতক ঘৰত বিচাৰি গ'লোঁ তহঁতে এতে কি প্লেনিং কৰি আছা নাই ছাৰ নাই আমি কি প্লেনিং কৰিম আৰু এনেই কফি খাব লাগি ইচ্ছাকে লাগিলোঁ ইয়াত নেকি হ'ব বেটাহঁত তহঁতৰ কথা জানা আছে তহঁতে গাঁৱৰ মানুহ টোপনি নোহোৱা কৰি দিছা সেইদিনাখন তহঁতে মোৰ ঘৰত কঁঠাল চোৰ কৰিব আহিছা সেইবিলাক বৰ সৰু কথা তই মহাজনৰ ঘৰত চোৰ কৰিব আহিছা সেইবিলাক সৰু কথা কিন্তু এটা কথা জানা নাই তহঁত দুটাই কি কথা ছাৰ কি কথা তহঁতে মানে নিউজ চিউজ চাওঁ নাই সেই আমাৰ ওচৰৰ যি বগলী গাঁৱৰ যি কয়লা গুণ্ডা বুলি কোৱা ল'ৰা এটা সি কি কৈছে জানানে তাৰ কি অৱস্থা হ'ল শুন বিচাৰে তহঁতে দাদা মোক মাফ কৰি দি দাদা মই অসমীয়া ল'ৰা হয় মই অসমীয়া ল'ৰা হিচাপে অসমীয়া মানুহক মই সহায় কৰিব গৈছিলোঁ দাদা মই সেই আপোনাৰ দেউতাক মই উঠাই দিবহে গৈছিলোঁ স্কুটিৰ পৰা বাগৰি বছিল মই কোনো গাড়ী খুন্দিয়া নাই দাদা মোক মাফ কৰি দি দাদা মই অসমীয়া ল'ৰা হয় দাদা মই অসমীয়া ল'ৰা হয় দাদা মই অসমীয়া ল'ৰা হয় দাদা মোক এৰি দিয়ে দাদা মই অসমীয়া হয় হেই বিদুৰ ভাই তই কি বুলি ভাবছা তই মোক হে এইটো মোৰ হাতত কি দেখা পাইছা তই এইটো হে এইটো মেগজিন বুলি কয় গম পাইছা ইটো যে মই টিকাত দবাই তোৰ মাথাটো লৈ যাব তোৰ চাল্লা কুকুৰ তই মোক চিনি পোৱা নাই মই কোন হয় মই কয়লা গুণ্ডা হয় মই কয়লা গুণ্ডা তই মোৰ পেটৰ বাচি যাব পাৰিবি হা মই নকৰা এই পৃথিৱীত কি আছে মোৰ নামত তই গম পাইছা মোৰ নামত 90 টাকা আছে হা তই বাচি যাব পাৰিবি হেই তহঁতে কি চাই আছে মাৰ ইয়াক মাৰ মই উশাহ ল'ব পৰা নাই দাদা মোৰ ইমান বেয়া কিয় মাছা দাদা হে ভাইটি দেখোন মহিলা ৰংকি আহি হে পলো আমাৰ পলো ইয়াত থাকি লাভ নাই পুলিচ আহিব হে ভাই পলোৱাই আমাৰ গোটাকেইটা পলো এতিয়া গম পাইছে না বেচা তহঁতে কি হৈছে কেছটো এতিয়া সেই কয়লা গুণ্ডাই আজি এটা কালি এটা ভুল কৰোঁতে তাৰ নামত 90 টাকা ৰেজিষ্টাৰ হ'ল সি সিংকি আহি লাহে যায় যে ডাঙৰ গুণ্ডা হ'ল যায় গম পাইছানে তাক হয়তো সৰুতে কোনো তাক বুজোৱা নাছিল বুজোৱা মানুহ নাছিল তাক হয়তো উৎসাহে দিছিল ঘৰৰ মানুহে গম পাইছানে সেইকাৰণে তহঁতে এতিয়া ভাল হওঁ এতিয়া তহঁতে ভাল হওঁ কালিৰ পৰা তহঁতে স্কুলত যাবি আপুনি ছাৰ আমি কোনো কলা গুণ্ডা বগা গুণ্ডা নহওঁ ছাৰ আমাক মাফ কৰি দি ছাৰ আমাৰ ভুল হ'ল ছাৰ বহুত ডাঙৰ ভুল হ'ল আজিৰ পৰা আমি এটা পঢ়া শুনাত ভালকৈ মন দিম ছাৰ হ'ব দে তহঁতক মই মাফ কৰি দিছোঁ তহঁত দুটা এতিয়া আজি মোৰ মনটো ভাল লাগছি তহঁতে যি বুজি পালি কথাটো দেখিছা না এতিয়া কয়লা গুণ্ডা কি কৰিলা আজি এটা ভুল কৰি কালি এটা ভুল কৰি কিমান ডাঙৰ ভুল কৰি পেলালা এটা যিটো নিৰ্দোষী লিখা তাক শেষ কৰি মাৰি পেলালা কোবেই মাৰি পেলালা ঐ তহঁতে যি এতিয়া বুজি পাইছা সেইটো কাৰণে মোৰ ভাল লাগছে হ'ব ছাৰ আমি বুজি পালোঁ ছাৰ আজি এটা সৰু ভুল কৰোঁতে কালি এটা সৰু ভুল কৰোঁতে হয়তো আমি কোনোবা দিনাখন ছাৰ আমি বহুত ডাঙৰ ভুল কৰি পেলালোঁ হয়